আজি আমাৰ কেইবাটাও আঁচনি আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ বাবে আমি এই অঞ্চললৈ আহিছোঁ। আমাৰ ইতিমধ্যে এটা কৈলাশপুৰৰ প্ৰায় 60 লাখ টকাৰ এটা পথৰ আজি আধাৰশিলা কৰা হৈছে। দ্বিতীয়টো আমি কালীবাৰী ইয়াতে এটা কালী মন্দিৰ আছে। এই কালী মন্দিৰৰ ওচৰতে এটা সভাগৃহ নিৰ্মাণৰ কাৰণে মই বিধায়ক পুঁজিৰ পৰা 3 লাখ টকাৰ এটা পুঁজি দিছিলোঁ আৰু সেই 3 লাখ পুঁজিৰে আজি সুন্দৰ এটা গৃহ নিৰ্মাণ কৰি উলিয়াইছে আৰু আজি আনুষ্ঠানিকভাৱে এই গৃহটো আজি শুভ উদ্বোধন কৰা হ'ল। ইয়াৰ পৰৱৰ্তী সময়ত আমি এখন প্ৰাথমিক বিদ্যালয়ত বিধায়ক উন্নয়ন পুঁজিৰ পৰা প্ৰায় 2 লাখ টকাৰ এটা পুঁজি দিছিলোঁ আৰু এটা আমাৰ নামঘৰত আমাৰ অসম দৰ্শনৰ জৰিয়তে 2.5 লাখ টকা দিয়া হৈছিল। সেইকেইটাও ইয়াৰ পিছতে সেই আনুষ্ঠানিকভাৱে আমি মুকলি কৰিম। ইয়াৰ যিখিনি জ্যোতিকুছি ঢপলিয়াত বিশেষকৈ আমাৰ ৰাস্তা ঘাটৰেই এটা বিশেষ সমস্যা। ইতিমধ্যে আমি মূল যিটো ৰাস্তা জ্যোতিকুছি ঢপলিয়া ৰাস্তা যিটো আমাৰ শংকৰ হোটেলৰ পৰা আমাৰ মণিৰাম ট্ৰেড চেণ্টাৰ যিটো নেশ্যনেল হাইৱেত লাগিছে, এই ৰাস্তাটো ইতিমধ্যে প্ৰায় 15 কোটি দি সম্পূৰ্ণ কৰা হৈছে আৰু এই ৰাস্তাটোৰ বাবদ এতিয়া এই ৰাইজৰ যথেষ্ট সুবিধা ইতিমধ্যে এই ৰাইজে পাবৰ কাৰণে সক্ষম হৈছে। ইয়াৰে যিখিনি উপপথ আছে আমি ইতিমধ্যে এই উপপথখিনিও আমি পকীকৰণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰি আছোঁ। ইতিমধ্যে আমাৰ গুৱাহাটী পৌৰ নিগমৰ আমাৰ যিখিনি ডেপুটি মেয়ৰ ইয়াৰ কাউন্সিলৰ স্মিতা ৰয়ো ইতিমধ্যে কিছু ৰাস্তা সৰু সুৰা ৰাস্তা লৈছে আৰু ময়ো কেতবোৰ ৰাস্তা আমি গড়কাপ্তানি বিভাগৰ জৰিয়তে কৰাৰ কাৰণে আমি ব্যৱস্থা লৈ আছোঁ। গতিকে আশা ৰাখিছোঁ যে ইয়াৰ যিখিনি আৰু ৰাস্তা ঘাটৰ সমস্যা আছে আগন্তুক 3টা বছৰৰ ভিতৰত আমি এই ৰাস্তা ঘাটখিনি আমি সম্পূৰ্ণ পকীকৰণ কৰি ৰাইজক উৎসৰ্গা কৰিব পাৰিম। আজি আমাৰ বৃহত্তৰ ঢপলিয়া জ্যোতিকুছি অঞ্চলত আমাৰ এই কালী মন্দিৰটোৰ কাৰণে আমি বিধায়ক মহোদয়ক আমি অৱগত কৰিছিলোঁ যে আমাৰ আন্তঃগাঁথনিৰ কাৰণে আমাৰ এই কালী মন্দিৰটোৰ কাৰণে কিবা পুঁজি দিব লাগে আৰু বিধায়ক মহোদয়ে তেখেতে স্বইচ্ছাই ইয়াত আহিছিলে, আহি আমাৰ সভাগৃহৰ কাৰণে এটা 3 লাখ টকা অনুদান আগবঢ়াইছিল আৰু যে সঁচাকৈ আমাৰ কাৰণে এটা গৌৰৱৰ দিন। আজি এটা আমি সভাগৃহ তেখেতৰ কাৰণে পাইছোঁ। আমি তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ যাতে আমি তেখেতক সদায় বিধায়ক হিচাপে পাই থাকোঁ। नारायण कलिता को बहुत बहुत धन्यवाद देता हूं क्योंकि पिछले इलेक्शन टाइम में हम लोग बोला था यहाँ में एक सभागार का आवश्यकता है। साहब ने एक ही बात में पूरा कर दिया और हम लोग कभी भी कुछ भी बोलते हैं, रास्ता हो, मंदिर हो, सभागिरी हो, एक बार बोलने से पूरा हो जाता है। इसलिए हम लोग को ज्योतिकुची ढपलिया अंचलवाद की तरफ से साहब को बहुत बहुत धन्यवाद। हेलो रातिपुवा 5:30 आহি পালোঁ। 2:30 ডেলিগেট মিটিং চলিছিল। नमस्कार सर।